আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মাইক্ৰ' ফাইনেন্সৰ ওপৰত এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইলেকশ্যনৰ আগে কৈছিলে, ইলেকশ্যনৰ সময়ত আগত কৈছিলে যে মই ঋণটো পৰিশোধ কৰি দিম। কিন্তু যিসকলে এতিয়ালৈ ঋণ পৰিশোধ কৰা নাই বা কৰিব পৰা নাই, তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয়ে কৈছে NPA কৰি দিম। NPA অৰ্থাৎ তেওঁলোকে কোনো বেংকৰ পৰা ঋণ আৰু ল'ব নোৱাৰিব। বাকী বেংক নহয়, যিটো মাইক্ৰ' ফাইনেন্সৰ বেংক আছে তাৰ পৰা ঋণ তেওঁলোকে ল'ব নোৱাৰিব। ইতিমধ্যে বন্ধন, উজ্জীৱন, আৰ্জীভেন, আৰোহণ, L&T এইবিলাকৰ পৰা মানুহ দুই এজন আহি, যিসকলে ঋণী মহিলা আছে তেখেতসকলক ঘৰে ঘৰে আহি পইচা বিচাৰি আছে। কিন্তু এই ক্ষেত্ৰত মহিলাসকলে বিপদত পৰিছে। তেওঁলোকে ভাবি আছে যে আমি পইচাটো যদি পৰিশোধ চৰকাৰে নকৰে আমাৰ পইচাটো, কিন্তু আমাৰতো সুতটো বাঢ়ি যাব, বহুত পইচা হৈ যাব। গতিকে আমি কি কৰিম? আমাৰতো উপায় নোহোৱা হ'ব, বিপদতে পেলাব। গতিকে তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হৈছে, অসুবিধাত পৰিছে। এটা কথা ঠিক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছে মাইক্ৰ' ফাইনেন্সৰ সমস্ত ঋণ তেওঁ মাফ কৰি দিব, কিন্তু মাফ কৰিব এইটো ঠিক, কিন্তু হয়তো চৰকাৰৰ কিবা অৰ্থনৈতিক সমস্যা হৈছে, সেইকাৰণে 4 দিন দেৰি হৈছে। দিয়াটো খাটাং। গতিকে যিসকল ঋণী মহিলা আছে তেখেতসকলে ধৈৰ্য সহকাৰে অলপ অপেক্ষা কৰক। ঋণ পৰিশোধ এদিন কৰিব আৰু তেখেতক NPA কৰি দিব। গতিকে তেওঁলোকে বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যদি নিদিয়ে তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিক্লাৰ দি দিব যে মই এটাহে ঋণ পৰিশোধ কৰিম। এটা কথা, এজন ঋণী মহিলাৰ 3 ঠাইত যদি ঋণ আছে বা 2 ঠাইত ঋণ আছে, যদি 4 ঠাইত ঋণ আছে, তেতিয়াহ'লে চৰকাৰে সেইটো কৰি দিয়ে নে নিদিয়ে মই নাজানো, কিন্তু এইটো মই পিছত আপোনালোকক জনাম। কিন্তু এটা ঠিক, তেওঁলোকৰ যিবিলাকৰ ঋণ বৰ্তমান আছে সেইটো NPA কৰি দিব বুলি কৈছে। হয়তো 4 দিন দেৰি হৈছে, নিশ্চয় কৰি দিব, অলপ ধৈৰ্য ধৰক। ইয়াতেই মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মাগিলোঁ বিদায়। নমস্কাৰ।